Good morning and happy Monday. It's time to shine and inspire. Hello, কি খবৰ তোমালোকৰ? আমাৰ dear AEC kids. গৰম বন্ধ তোমালোকে ভালকৈ এনজয় কৰিলানে? তোমালোকে চাগে কোনোবা সামাৰ ভেকেশনত অসমলৈও গৈছিলা হয় নাই? আৰু বেলেগ ঠাইও চাগে ফুৰিলা। আৰু এতিয়াতো চাগে আকৌ বেক টু স্কুল আৰু সবৰে চাগে স্কুল খুলিলে হয় নাই? গতিকে আমিও ভাবিছোঁ যে আমিও আমাৰ মোটিভেশ্যনেল মানডে ভিডিঅ' চিৰিজটো আকৌ ষ্টাৰ্ট কৰি দিওঁ। বিহুৰ সময়ত তোমালোকে খুব সুন্দৰকৈ কুইজ কৰিছিলা নহয় মোটিভেশ্যনেল মানডে, মনত আছে? তাকে বহুতখিনি কথা খুব ধুনীয়াকৈ মনত ৰাখি পেলাই ভালকৈ উত্তৰবিলাক দিছিলা। আমি আকৌ অহা বছৰ এই কুইজখন আমি কৰিম, গতিকে তোমালোকে এই ভিডিঅ'বোৰ আকৌ চাবা দেই। আহাচোন আমি চবে একেলগে আমাৰ মৰমৰ অসমখনৰ কথা অলপকৈ শিকিবলৈ চেষ্টা কৰোঁ। ঠিক আছে? আজি ভাবিছোঁ আজিনো তোমালোকক কিহৰ বিষয়ে কওঁ। তোমালোকে এটা কথা কোৱাচোন, অসম সাহিত্য সভা এইটো শুনিছানে কেতিয়াবা? অকণমান জানানে বাৰু? আচ্ছা, আজিৰ ভিডিঅ'ত আমি তোমালোকক অসম সাহিত্য সভাৰ বিষয়ে একদম চমুকৈ অকণমান ক'ম। ঠিক আছে? এয়া কিনো হয়, কি কাম কৰে, ক'ত কেতিয়া কেনেকৈ অসম সাহিত্য সভা গঠন হৈছিলে তাৰে কথাকে একদম চমুকৈ শ্বৰ্টকৈ ক'ম আৰু আজি দেই। অসম সাহিত্য সভা হৈছে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ আৰু উন্নয়নৰ কাৰণে কাম কৰা অসমৰ আটাইতকৈ সৰ্বোচ্চ আৰু একদম এটা প্ৰধান অনুষ্ঠান। আৰু তাৰমানে বুজি পাইছানে বাৰু? তাৰমানে সাহিত্য তোমালোকে সাহিত্য শুনিছা চাগে হয় নাই? তাৰমানে হৈছে লিটাৰেচাৰ। আমাৰ তাৰমানে অসমীয়া লিটাৰেচাৰ, লেংগুৱেজ আৰু কালচাৰৰ কাৰণে মানে কাম কৰা আমাৰ আটাইতকৈ ডাঙৰ যিটো টপ মোষ্ট অৰ্গেনাইজেশ্যনটোৱেই হৈছে আমাৰ অসম সাহিত্য সভা। এতিয়া ইয়াৰ কামনো কি? আমি নামটোৰ পৰাই কামটো কি অলপ গম পাইছোঁৱেই আৰু হয় নাই? অসম সাহিত্য সভাই অসমীয়া লিটাৰেচাৰ, লেংগুৱেজ, কালচাৰ এইবিলাকৰ খুব ভালকৈ সুন্দৰকৈ সংৰক্ষণ, প্ৰসাৰ আৰু উন্নয়নৰ কাৰণে কাম কৰে। এইবিলাক প্ৰিজাৰ্ভ এণ্ড পাব্লিচিটিৰ কাৰণে অসম সাহিত্য সভাৰ বিভিন্ন এজেণ্ডা থাকে, এইবিলাক এজেণ্ডা ৰাখি পেলাই বেলেগ কাম কৰে। এতিয়া অসম সাহিত্য সভাৰ যিটো অৰ্গেনাইজেশ্যনেল যিটো ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটোনো কেনেকুৱা হয়? এখন তেওঁলোকৰ মেইন কমিটি, এখন চেণ্ট্ৰেল কমিটি এখন থাকে। ঠিক আছে? আৰু তাৰপিছত অসমৰ বিভিন্ন যিবিলাক জিলা, যিবিলাক তাৰমানে ডিষ্ট্ৰিক্টবিলাকৰো নিজৰ সাহিত্য সভা থাকে। আৰু এই ডিষ্ট্ৰিক্টবিলাকৰ এখন ডিষ্ট্ৰিক্ট কমিটি থাকে সাহিত্য সভাৰ। আৰু তাৰপিছতে সকলোবিলাক ডিষ্ট্ৰিক্টৰ যিবিলাক সৰু লোকেল যিবিলাক ঠাইবোৰ তাৰমানে স্মল টাউনছ এণ্ড ভিলেজেছ, সেইবিলাকতো শাখা সাহিত্য সভা তাৰমানে সৰু ব্ৰাঞ্চেছবোৰ আছে। আৰু তেওঁলোকেও সকলোৱে বিভিন্ন নিজৰ ঠাইত অসমীয়া সাহিত্য, ভাষা সাহিত্য, সংস্কৃতিৰ কাৰণে কাম কৰি থাকে। আৰু এটা কথা যে অসম সাহিত্য সভা যে কেৱল অসমৰ ভিতৰতেই আছে, অসমৰ পৰাই কাম কৰে সেইটো তেনেকুৱা নহয়। অসম সাহিত্য সভা ভাৰতৰ বিভিন্ন চিটিজবোৰতো আছে। বিভিন্ন ঠাইত অসমীয়া ভাষা কালচাৰ ভাল পোৱা যিবিলাক মানুহ আছে তাতো তেওঁলোকে অসম সাহিত্য সভাৰ শাখা খুলি পেলাই, ব্ৰাঞ্চ খুলি পেলাই কাম কৰি যায়। আৰু আনকি বিদেশতো আছে দেই অসম সাহিত্য সভাৰ শাখা, বিদেশতো আছে। আৰু আমাৰ ভাৰতবৰ্ষত যেনেকৈ আমি ক'ব পাৰোঁ যে অসম সাহিত্য সভা দিল্লী, মুম্বাই তেনেকৈ আছে। বা আমিও যদি ইয়াত চেন্নাইত অসম সাহিত্য সভাৰ সৈতে লগ হৈ পেলাই কাম কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমিও তেওঁলোকৰ যিটো চেণ্ট্ৰেল কমিটি তাৰ লগত কথা পাতি পেলাই আমি চেন্নাইতো অসম সাহিত্য সভাৰ শাখা ব্ৰাঞ্চ আমি খুলিব পাৰোঁ। আৰু তেওঁলোকৰ চেণ্ট্ৰেল কমিটি সাহিত্য সভাৰ কিছুমান নিজৰ নীতি নিয়ম, ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, সেইমতে ফ'ল' কৰি পেলাই আমি কাম কৰি যাব পাৰোঁ। ঠিক আছে? এতিয়া এই অসম সাহিত্য সভাৰ হিষ্ট্ৰী, ইতিহাসটোনো কি, ক'ত প্ৰথম হৈছিলে? প্ৰথম অসম সাহিত্য সভা হৈছিলে 1917 চনত, 1970। আৰু তোমাৰ প্ৰথমজন সভাপতি প্ৰেছিডেণ্ট আছিলে বিশিষ্ট সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱা। আৰু ক'ত হৈছিলে প্ৰথম সাহিত্য সভা? প্ৰথমখন অধিৱেশন হৈছিলে আমাৰ শিৱসাগৰত। গতিকে অসম সাহিত্য সভা হৈছে এটা 100 বৰ্ষ গৰকা অনুষ্ঠান। 1917 হৈছিলেতো, তাৰমানে অলৰেডি 100 বছৰ হৈ গৈছে।
গতিকে তোমালোকে ইয়াত যেনেকৈ তোমালোকে প্ৰগ্ৰেম হ'লে বিহু বা বেলেগ বেলেগ প্ৰগ্ৰেমত তোমালোকে একদম আৰম্ভণিতে এটা কোৰাছ গোৱা হয়নে ঠিক তেনেকৈ অসম সাহিত্য সভাৰ অনুষ্ঠানতো সদায় আৰম্ভণিতে এটা আৰম্ভণি গীত গায় আৰু সেই গীতটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী আৰু গীতটো ৰচনা কৰিছিলে মিত্ৰদেৱ মহন্তই দেই আৰু আমাৰ সাহিত্য সভাৰ যিটো প্ৰতীক চিহ্ন তাৰমানে যিটো এমব্লেম তাতো কিন্তু লিখা আছে চিৰ চেনেহী মোৰ ভাষা জননী আৰু তোমালোকৰ যে মই এবাৰ চিৰ চেনেহী মোৰ ভাষা জননী শ্লোগানটো তোমালোককো কিন্তু দিয়াইছিলোঁ তোমাৰ মনত আছেনে আমি যে হিউমেন চেইন কৰিছিলোঁ ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰোঁতে তাতো আমি কৰিছিলোঁ একেলগে জয়ধ্বনি দিম চিৰ চেনেহী মোৰ ভাষা জননী চিৰ চেনেহী মোৰ ভাষা জননী ধন্যবাদ থেংক ইউ অল ফৰ জয়নিং তাৰপিছত আকৌ সেই ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰোঁতেই আমি যে ফটো তুলিছিলোঁ এটা ফটো ফ্ৰেম আছিলে তাতো কিন্তু লিখি ৰাখিছিলোঁ চিৰ চেনেহী মোৰ ভাষা জননী আচ্ছা ঠিক আছে বাৰু আজিৰ ভিডিঅ'টোত আমি অসম সাহিত্য সভাৰ বিষয়ে একদম চমুকৈ ইমানখিনি কথাই ক'লোঁ একেলগে বহুত কথা কৈ দিলে তোমালোকৰ অকণ মনত ৰাখিবলৈ দিগদাৰ হ'ব নহয় জানো কিন্তু এই অসম সাহিত্য সভাৰ বিষয়ে আৰু বহুত কথা আছে কোন সময়ত কিয় ক'ত কেনেকৈনো এইটো চিন্তাটো হৈছিলে অসম সাহিত্য সভা গঠন কৰাৰ বিষয়ে সেইবিলাক আমি নেক্সট ভিডিঅ'জত আমি ক'ম আমি আকৌ কণ্টিনিউ কৰিম আজি তোমালোকে অসম সাহিত্য সভাৰ আৰম্ভণি গীতটোকে শুনা আৰু অসম সাহিত্য সভাৰ বিষয়ে আজি আমি যিখিনি কথা ক'লোঁ সেইখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা দেই আমাৰ নেক্সট আকৌ মটিভেশ্যনেল মানডে কুইজ আমাৰ হ'ব গতিকে আজিৰ কাৰণে বাই বাই এণ্ড হেভ এ গ্ৰেট ডে থেংক ইউ চিৰ চেনেহী মোৰ ভাষা জননী আই ধন্যে পুণ্যে ঋণ পাৱনী আই ধন্যে পুণ্যে ঋণ পাৱনী চিৰ চেনেহী মোৰ ভাষা জননী প্ৰকৃতি পৰশে ৰখে কমল কমল চঞ্চল হৃদি জলে ঢালে পৰিমল কোমল চপাই কৰি ধৰে 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 তুলি ৰিণিকি কোলে তোলে ৰাগিনী সংসাৰ গুৰু ভাৰে অৱস পৰাণ জ্ঞান বিলীন হয় হিয়া ভৰা গান কাৰ চুকনি সনা উৰি বাণী ব্যাঘা বমা চকুতে চকুৰ নিৰে লয় জিৰণি জীৱনে মৰণে ৰণে লহৰি সুধাই ৰসৰা শিকাৰে বহি হিচাপত ঘাৰ হে মোৰ মধুৰা নৰা মাগিছো মাধুৰী কণা দিয়া 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 মধুভাষিনী চিৰ চেনেহী